তো চাব আপোনালোকক আগতে মিডিয়া পাৰ্চনেল ধন্যবাদ থাকিল। আমাৰ এই ধনশিৰি জামনদী বান্ধ কমিটি বুলি কোৱা আগতে এনেকুৱা শাখা আছিল। মই অলপ দীঘলীয়াকৈ ক'ম। তো এইটো আমাৰ আটা পুতাবিলাকে 1905 চনত ধনশিৰিৰ পৰা পানী আনিবৰ কাৰণে অৰুণাচলৰ পৰা দিয়া নাছিল। তো সেইটো সময়ত আমাৰ আটা পুতাবিলাক খোজকাঢ়ি গৈ খালাকটাঙত গৈ পেলাই তাতে ডিপাৰ্টমেণ্টত লগ ধৰি পেলাই 1905 চনত মানে চাৰ্টিফিকেট পাইছিল, পাৱাৰ পাইছিল আৰু যেনিবা অধিকাৰ। এইটো লাইচেঞ্চটো লৈ পেলাই আহি পেলাই তেতিয়া ৰাইজে যিটো জংঘল অঞ্চল আছিল, তো জংঘল মাজত মানে নদী যেনেকৈ ৰাইজে 2-4 ঘৰ আনি পেলাই দংটো খান্দি পেলাই এবাৰ যেনেকৈ ইঞ্জিনিয়াৰ বুলি ক'লে হ'ল আৰু তেখেতসকলে লৈ গাঁৱলৈকে দংটো লৈ পেলাই তেতিয়া আৰম্ভ কৰাৰ পিছত আৰম্ভ কৰি চলি আছে এই বান্ধ কমিটিটো লাষ্টত শাখাবিলাক আছিল। আৰু শাখাবিলাকৰ 4-5টা শাখা হ'ল। শাখাৰ পৰা আকৌ আমি এটা কেন্দ্ৰীয় সমিতি বুলি সংযুক্ত পঞ্চায়ত পৰ্যায় ধনশিৰি ও জামনদী বান্ধ কমিটি নামকৰণেৰে এটা আকৌ আমাৰ কেন্দ্ৰীয় কমিটি বনোৱা হ'ল। এইটো 1996 চনত বনোৱা হ'ল। স্বৰ্গীয় বাদাগাঁও পিতৰ দৈমাৰী ডাঙৰীয়া আৰু স্বৰ্গীয় আমাৰ গৰেমাৰী কৰেন্দ্ৰ মুছাহাৰী তেখেতসকলৰ মানে জোৰত, তেখেতসকলৰ মানে আহ্বানত আমি থাকি পেলাই আমি শাখাবিলাকে থাকি পেলাই এইটো সংযুক্ত পঞ্চায়ত পৰ্যায় ধনশিৰি ও জামনদী বান্ধ কমিটি আমি এইটো বনোৱা হৈছিল। তাৰ পৰা চলি আজিলৈকে আমাৰ এই সংযুক্ত পঞ্চায়ত পৰ্যায়ত ধনশিৰি ও জামনদী বান্ধ কমিটিটো তেখেতৰ আণ্ডাৰত 5টা শাখাক লৈ পেলাই আজিলৈকে শান্তিপ্ৰিয় হিচাপে ইয়াতে অনেক কমিউনিটিৰ মানুহ আছোঁ। আমি ইয়াতে বড়ো, নেপালী, চৌতাল, বিহাৰী, অসমীয়া সকলো লৈ পেলাই খেতি বাতি কৰা আমি খেতিয়ক মানুহ, খেতিয়ক ৰাইজৰ মাজত সকলো মিলিজুলি একত্ৰিত হৈ এটা ইউনিটি লৈ পেলাই আমি ধনশিৰিত আহি পেলাই শিল বকি পেলাই শিল লগত আমি শিল বকি বান্ধি এটা মানে ইউনিটি ভাল লাগে কেনেকৈ বান্ধি পেলাই পানী যোগান ব্যৱস্থা কৰি খেতি বাতি কৰি আহি বহুত চৰকাৰ আহিল গ'ল, তেনেকুৱা বহুতবাৰ সুধিলোঁ। কেতিয়াবা আমি 1 নম্বৰ গেটৰ পৰা আমি পাৰ্মিশ্যন পোৱা নাছিলোঁ। আমাৰ হ'ল এইটো মেজৰ এডুকেশ্যনত নপৰে। আমাৰ এডুকেশ্যনত আমি মাইনৰ এডুকেশ্যনৰ কাৰণে খুজিব গ'লোঁ। মাইনৰ এডুকেশ্যন আমাৰ মেজৰ এডুকেশ্যনৰ পৰা 1 কিলোমিটাৰ ভিতৰত মানে কোনো এডুকেশ্যন এইটো কানুনত বুলি নাই, নিয়মত নাই, দিব নোৱাৰে। সেইটো কাৰণে আমি তাৰ পৰা বঞ্চিত হ'লোঁ। হোৱাৰ পিছত তেতিয়া আমি কেতিয়া শাখা আমাৰ পঞ্চবান শাখা বুলি আছে, আমাৰ ৰাজেন দৈমাৰীহঁতৰ শাখা, ইপিনে লগত আমাৰ কেতিয়াবা মত বিনিময় হয়, কিবা কথা বতৰা লাগি হয়, এনেকৈ কৰি পেলাই 1 নম্বৰ গেটৰ পৰা আনি লাষ্টত আমি কোনটো MLA পৰা আমি তেনেকৈ কৰি ডিচিৰ পৰা পাৰ্মিশ্যন লৈ পেলাই 1 নম্বৰ গেটৰ পৰা আমি পানী লোৱাৰ ব্যৱস্থা কৰিলোঁ। এতিয়া বহুত বছৰ হ'ল। তেনেকৈ তাতে তথাপি আমি স্থায়ী সমাধানটো পোৱা নাই। অস্থায়ী হিচাপে আমি ৰাইজে শিল বকি পেলাই পানী লৈ পেলাই আমি খেতি বাতি কৰি আছোঁ। মাজত আমাৰ এই 1-1.5 মাহ আগতে আমাৰ ইয়াতে চিফ ছাৰ লগত আমাৰ এই BTCৰ এতিয়া UPPLৰ চিফ ছাৰ প্ৰমোদ বড়ো ছাৰ লগত অলপ ৰিকুৱেষ্ট কৰি পেলাই আলোচনা বিলোচনা কৰাৰ পিছত এতিয়া আমাক এটা সৰু নেটৱাল 2 ষ্টেপৰ এটা নেটৱাল দি পেলাই আমাক এইটো প্ৰটেকশ্যনটো দিছে। ভেটা এতিয়া ৰাইজে হয়তো যিখিনি আহিব লগা হৈছিল, যিমান আমি কষ্ট কৰিব লগা আছিল, হয়তো আমি এই বছৰ বা 1-2 বছৰৰ কাৰণে আমি অলপ সকাহ পাম। ইমান বেছিকৈ আমি ভেটা আহি থাকিব লগা নহ'ব। সেইটো কাৰণে আমাৰ পানীৰ কাৰণে অলপ সুবিধা এইটো কাৰণে হৈছে আৰু এতিয়া। গতিকে খেতিৰ বিষয়তে লৈ পেলাই এতিয়া আজি আমাৰ ডেপুটি ছাৰ বা আমাৰ ওদালগুৰি বিধায়ক গোবিন্দ বসুমতাৰী দেৱক লৈ পেলাই আজি ৰাইজৰ মাজত তেখেতে আহিছে দিছে তেখেতসকলৰ চৰকাৰ কাৰণে অলপ সম্বোধন জনাই পেলাই অলপ সকলো বহি একেলগতে মিঠাই পানী খাই পেলাই অলপ বহিম বুলি এটা সময় তেখেতে সময়টো দিছিল আমাক ডেপুটি ছাৰে। কিন্তু আহোঁতে ৰাঙামোহৰ ক'ৰবাত আহি পাওঁতে পটকৈ চিফ ছাৰৰ CM ছাৰৰ মুখ্যমন্ত্ৰীৰ ফোনটো আহিছে বুলি পটককৈ তাৰ পৰা ঘূৰি যাব লগা হ'ল। তেখেতে আহি পোৱা নাই। গতিকে হয়তো পিছত আকৌ আমি ৰাইজৰ মাজত বহিম বুলি কথা দিলে। তেখেতে আমাৰ ভৈৰৱকুণ্ড ব্লক কমিটিৰ সাধাৰণ সম্পাদক গোবিন্দ ছেত্ৰী আৰু তেখেতৰ এজন লগৰীয়া 2জনক ইয়াত পঠাই দিছে। তেখেতে নাহিলে তেখেতৰ উপস্থিতি বুলি আমি গণ্য কৰিলোঁ। তেখেতে আহি পেলাই যে এনেকৈ অসুবিধাৰ কাৰণে আহিব পৰা নাই, গতিকে পিছত ৰাইজৰ লগত বহিব বুলি কথা দি পেলাই তেখেতে আমাক বুজাই কৈ গ'ল।